মাজু বোৱাৰী এক গিলাচ পানী আনচোন এই বুঢ়ীটোৰ ইন টাইম পেছাৰ ধৰোঁতেই যায় এই শুনিছনে এক গিলাচ মই পানী সুধি আছোঁ মোক পিয়াহত মাৰিবি নেকি এতিয়া বোৱাৰী মই পানী গিলাচ সুধি আছোঁ আনা নাই ইমান পিহা লাগছে মোৰ মাৰিবি নেকি মোক পিহা লগে মই পানী দিব নোৱাৰোঁ আপোনাৰ মৰমৰ ডাঙৰ বোৱাৰীকে কওক এইৰ বৰ তেল বাচছে আজি মাজু বাবা আহক গোটেই কথা কৈ লগাই দিম ডাঙৰ বোৱাৰী তুমি এক গিলাচ পানী আনাচোন অ' মা ৰ'ব যাই আছোঁ পানী লৈ অ' মা লওক পানী গিলাচ সৰু বোৱাৰী তোমাৰ বেলেগ কাম নাই নেকি মোবাইল টিপি থাকাই কাম নেকি আপুনিতো মোকে দেখা পায় আনকেইটাক দেখাই নাপায় অ' মা আপোনাৰ প্ৰেছাৰ আছে আপুনি বহকচোন মই চাহ একাপ বনাই আনো মা চাহ লওক নাখাওঁ তোৰ চাহ আপুনি মোক এনেও চিনি নাপায় দুখীয়া ঘৰৰ ছোৱালী দেখি সৰু বোৱাৰী ডাঙৰ বোৱাৰীকে চিনি পায় তুমি এহাতক ইমান কিয় বেয়া পোৱা আহক দৰ্জা মেলাই আছে কিহৰ এনেকৈ কাজিয়া লাগি আছেনো নক'বা আৰু মাজু বোৱাৰীটো চলিকেইটাৰ হৈয়ে লাগি থাকে কাজিয়া বহকচোন মই তামোল লৈ আহোঁ খাওক তামোল ও মা তই কি মোৰ কি কয় মাজু বোৱাৰী তই দুখ দেখা নেকি মই কি দুখ দেখা মাজু বোৱাৰী হা এইটো মুড়ি উঠাই ল'বি আৰু অলপ মুড়ি উঠাই ল'বি বেলেগ কিটা কি দুখ বিচাৰি নাপা চবৰে দুখ বিচাৰি পাওঁ কিন্তু মাজুটো যে বেছিকে তাই হেৰি কৰে সেইকেইটাৰ কাৰণে সেইকেইটা ঠিক আছে তেতিয়াহ'লে মই 30 চলি লৈ আহিবা গুচি যাম মোলৈ বাহিৰত মুড়ি তুলি ল'বি যা হ'ব তেতিয়াহ'লে অ' মুনু ওলোৱাচোন ক'ত যোৱা মা দেউতা আৰু আইতাৰ কাজিয়া লাগছে আমি ঘৰ এৰি গুচি যাম जी इच्छा টাকা করবে মোর মহিলা করবে যাও তো जी इच्छा টাকা বাবু আইটা যাও বলে বল দিয়া जी इच्छा টাকা করবে আইটা যাও টাকা দিয়ে দিয়া টাকা আজিবা না ও যাব নালাগে মায়ে কমতে কিবা এটা ক'লে আমি যাও দিয়া যাব নালাগে উভতি আহক মায়ে দাদা কিবা হৈছে আহকচোন কি হৈছে চাওকহিচোন লচোন মুনু বাবুক লওঁ পানী আনকচোন বাইদেউ পানী আনক কি হৈছে ভাই সাহেব
ৰসাত মাই নাই যে আৰু মাই আমাক চিন নাপালি তই এতিয়া কাক এৰি থৈ গুচি গেলি আপুনি এৰি থৈ গুচি গ'ল ঘৰখন কাক গতাই থৈ গ'ল মা ঘৰখন কাক গতাই থৈ গ'ল বাবু এতিয়া বাচা নাই আৰু ৰাতিপুৱাই কাক চাবি আৰু তই আছা এতিয়া নাই এতিয়া নাই নালাচা আৰু আজি প্ৰায় তই আইতা বোলে কাক মাতবি আইতা নাই মৰি গেল আইতা নাই আৰু কোনে আইতা নাই আইতা বোলে কাক মাতবি আজি প্ৰায় আইতা নাই ন হয়নে মুনু আইতা নাই ন হয়নে বাবু আইতা নাই আমাৰ মৰি গেল আজি প্ৰায়